যে ৰাজ্য চৰকাৰে আচলতে যিবোৰ কাম বা যিবোৰ কথা কয় এই কথাবোৰৰ ইজনৰ লগত আনজনৰ মিল নাই যোৱা 7 তাৰিখে এই অৰ্ডাৰখন ওলাইছে যদিও এই ঘোষণাটো হৈছিল 25 ডিসেম্বৰ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম্ভৱতঃ কলাক্ষেত্ৰ কি কয় এখন খানাপাৰা ফিল্ডৰ এখন সভাত এইটো কথাটো ঘোষণা কৰিছিল তাৰ আগে যোৱা 21 ডিসেম্বৰ তাৰিখে আমি মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আমি এটা আনুষ্ঠানিক আলোচনাত বহিছিলোঁ য'ত অকল প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিনিধিয়ে নহয় উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰতিনিধি আছিল বড়ো শিক্ষক সন্থাৰ প্ৰতিনিধি আছিল ষ্টেট পুল শিক্ষক সন্থাৰ প্ৰতিনিধি আছিল এই সকলোৰে সন্মুখত মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই প্ৰথমবাৰৰ বাবে কৈছিল আমি 30 প্ৰায় 30 জন প্ৰতিনিধি আছিলোঁ তাত কৈছিল যে ঠিকাভিত্তিক শিক্ষকসকলৰ নিয়মীয়াকৰণৰ কাৰণে কাম আমি হাতত লৈছোঁ আমি সকলো ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণ কৰিম আমি উৎসাহিত হৈছিলোঁ উৎফুল্লিত হৈছিলোঁ কাৰণ আমি এই কথাটো বিচাৰো যে সকলোখিনি ঠিকাভিত্তিক শিক্ষক নিয়মীয়াকৰণ হ'ব লাগে তাৰ 4 দিন পিছতে আমি দেখিলোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো বক্তব্য এই বক্তব্যটো আপুনি যদি সূক্ষ্মভাৱে পৰ্যালোচনা কৰে তাত কিন্তু এই কথাটো তেখেতে কৈছে যে মোৰ সকলো শিক্ষককে নিয়মীয়াকৰণ কৰাৰ মতলবটো আছে এই কথাটো কৈছে এটা কথাটো হ'ল যদি আছে তেলে এই কামটো নকৰি পাৰ্ট কৰিবৰ কাৰণে যত্ন কৰা হ'ল কিয় আজিৰ তাৰিখত এই যিটো সিদ্ধান্ত কেবিনেটৰ জৰিয়তে লোৱা হৈছে এয়া হ'ল শিক্ষক সমাজৰ প্ৰতি এটা অন্যায় আমিও বিবেচনা কৰোঁ এইটো এটা অন্যায় এই কাৰণেই অন্যায় যে আজি এজন শিক্ষকে যিটো দৰমহা পাই আছে এই দৰমহাটোত তেওঁ এটা পাৰ্চনেল লোন লৈছে তেওঁৰ পৰিয়ালখন চলাবৰ কাৰণে এটা ব্যৱস্থাপনা কৰি লৈছে আজি যদি তেওঁক এই যিটো তেখেতৰ বিগত সময়ৰ সেৱা এই সেৱাটোক যদি এৰি তেওঁ নতুন পদ হিচাপে নিযুক্ত কৰিবলৈ গৈ নতুন দৰমহা গাঁথনিত দিয়া হয় তেওঁ গোটেই কথাটো খেলি মেলি হৈ যাব এইটো স্বাভাৱিক কথা আৰু এতিয়া আচলতে তেওঁলোকক MSCPS দিব লাগে মানে যিটো আমি ৰেগুলাৰ টিচাৰসকলে আমি পাওঁ যে আমাৰ সাময়িক পদোন্নতিৰ যিটো সুবিধা 10 বছৰ কাম কৰিলে যিটো পাব লাগে সেইটো দিবৰ সময় হৈ গৈছে তেওঁলোকক কিন্তু সেইটো নিদি তেওঁলোকক আকৌ আপোনাৰ এটা স্থায়ী পদত নিয়াৰ প্ৰয়োজনত আগতেই কোৱা হৈছে যে যিখন কেবিনেট সিদ্ধান্ত হৈছিল যিটো ৰাজ্যপালৰ অনুমোদন আছিল তাত কৈ থোৱা হৈছে যে আমি সকলো ধৰণৰ সা সুবিধাৰে তেওঁলোকক প্ৰায় নিয়মীয়াকৰণ কৰিছোঁ কেৱল কিছু টেকনিক্যাল প্ৰব্লেমৰ কাৰণে আমি নিয়মীয়া শব্দটো কোৱা নাই এই কথাটো বাৰে কৈ আছে আৰু এই কথাটোৰ ওপৰত বেছ কৰিয়েই শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক ঘোষণা কৰিছিল যে আমি এই যিখিনি টেকনিক্যাল প্ৰব্লেম আছে এই প্ৰব্লেমখিনি অতি সোনকালে আমি নোহোৱা কৰি সকলো শিক্ষকক আমি নিয়মীয়াকৰণ কৰিম মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক এই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এই আমাক 30 জন মানুহৰ সন্মুখত 4টা সংগঠনৰ সন্মুখত আপুনি কোৱা কথাখিনিৰ আচলতে দাম আছে নে নাই যদি দাম নাই তেলে এই কথাটো ঘোষণা কৰি